চকীবোৰে কৈছে বৰ ভাল নহয় অৱস্থা। হীৰা ইমান দিনে অপেক্ষা কৰি আছিল প্ৰণীতা মাক হোৱাটো, আৰু মোকো ৰ'বলৈ কৈছিল। চবেই কয় নহয় কষ্টৰ ফল বোলে সদায় মিঠা হয়। বহুত কষ্ট কৰিছো, বহুত কষ্ট কৰিছো। গতিকে এইবাৰ ফল মিঠা হ'ব লাগিব। সেই ওপৰত যদি কোনোবা সঁচাই আছে নহয়, আমাৰ এই কষ্টখিনিতো দেখি আছে ন, এই প্ৰণীতাৰ ত্যাগখিনিতো দেখি আছে। নাই তেওঁ এনেকে আমাক কেতিয়াও কান্দিবলৈ নিদিয়ে। মাত্ৰ এটা মাত্ৰই সন্তানৰ আশাত প্ৰণীতাই তাই গিৰিয়েকৰ পৰা পোৱা চব যন্ত্ৰণাই সহ্য কৰি থাকিল। এটা মাত্ৰ সন্তানৰ আশা তাইৰ শুশ্ৰূষা দিন ৰাত একাকাৰ কৰি দিছো। কোনোদিনে নকৰা কামখিনিও কৰিছো মাত্ৰ এটাই আশাত আমাৰ মাজত নতুন আলহীজন আহক সোনকালে। দেখিছে কিমান মানুহ জমা হৈ আছে নতুন আলহীজনক আদৰিবলৈ। আটাইৰে এটাই আশা নতুন আলহী আহিব, এজন বা এজনী। ল'ৰা হৈছে। ভাল নহয়, বহুত চেষ্টা কৰি যা চাই আহে বা। হীৰা যা চাই আহে এবাৰ তাই যা। ল'ৰা নে ছোৱালী?
এবাৰ মোকো হীৰা ঐ হীৰা বিয়াখন তোমালোকে পাৰ কৰি দিব লাগিব বুজিছা সেইদিনা চবৰে ডিউটি ফ্ৰী ছাৰ 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 জগতকাই হীৰা আৰু মোৰ বিয়াৰ কিছু কথা আপোনাৰ লগত পাতিব লগা আছে এটা বৰ ডাঙৰ কথা হ'ল ছাৰ কি হৈছে ল'ৰা নে ছোৱালী আপায়ে হৈছে কিন্তু কিন্তু কি পইণ্টা আৰু নাই ছাৰ কি আপাত জন্ম দিয়ে তাই মৰি থাকিল ছাৰ মখানলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল নেকি ৰ'বা মাৰ হয় চাই ল এবাৰ আৰু দুটা নাভাবি থৈ ছাৰ কেঁচুৱাটোৱে বৰ আমনি কৰি আছিলে কোনোমতেহে শান্ত কৰিছোঁ তই অলপ ৰাখ মই পাকঘৰত সোমাওঁ ভাতকেইটা বনাই লওঁ মই পাৰিম জানো পাৰিবিও লচোন দেখিছ তোৰ ওচৰত কিমান ধুনীয়াকৈ আছে ই চাগে তোক মাক বুলি ভাবিছে আমি মানে কাইলৈ পুৱাতে যামগৈ সেইকাৰণে এবাৰ মাত লগাবলৈ আহিলোঁ হাঁহি থাকিব মাজে মাজে দেখিছেই নহয় ক'ত কি ঘটনাবোৰ ঘটি গ'ল তাৰ কাৰণে আমি জগৰীয়া আমি প্ৰবঞ্চনা কৰি প্ৰণীতাক বিনয়ৰ হাতত গতাই দিলোঁ তাৰপিছতে প্ৰণীতাৰ দেহাটো ভাগি পৰিল তাইৰ সন্তানটো মাকৰ মৰমৰ পৰা বঞ্চিত হ'ল এইবোৰ চব
আমাৰ কাৰণে হৈছে। ইয়াৰ বাবে আমিয়ে দোষী, আমিয়ে দায়ী। এতিয়া আৰু দোষী নিৰ্দোষী বিচাৰ কৰি একো লাভ নাই। কাকো একো নোকোৱাকৈ তাইৰ বাপেকটো গুচি গ'ল। ইমান ডাঙৰ দায়িত্ব এটা দি এতিয়া তাইও গ'লগৈ। দায়িত্বখিনি বাৰু এৰি থৈ গ'লগৈ, কিন্তু এতিয়া সেই দায়িত্বখিনি পালন কৰিব কোনে? গাঁৱৰ মানুহখিনি বাৰু আজি আহিছে, কাইলৈ আহিব, পৰহিলৈ আহিব। কেইদিনমান আটাই আহিব, ধৰাধৰি কৰি দিব। কিন্তু তাৰ পাছত কি হ'ব? কোন আহিব এই কেঁচুৱাটোৰ প্ৰতিপালনৰ দায়িত্ব ল'বলৈ? নাই, কোনোৱে নাই। ইমান গধুৰ দায়িত্ব ল'বলৈ কোনো আগবাঢ়ি নাই। আমাৰ গাঁৱৰ মানুহখিনিৰ নিজৰে সমস্যা বহুত বেছি। টকা পইচা নাই, খেতি বাতি নাই, সা সম্পত্তি নাই। অজস্ৰ সমস্যাৰে জৰুলা আমাৰ গাঁৱৰ প্ৰতিজন মানুহ। তেওঁলোকেনো এইবোৰ দায়িত্ব ল'বলৈ কেনেকৈ আগবাঢ়ি আহিব? কিন্তু দায়িত্বটো কোনোবাই ল'বই লাগিব। ল'বতো লাগিব, কিন্তু ল'ব কোনে? এই প্ৰশ্নটোৱে ভাৰাক্ৰান্ত কৰি তুলিছে মোক। উত্তৰটো হ'লে মই বিচাৰি পোৱা নাই, আৰু বিচাৰি পাবানো কেনেকৈ? এইবোৰ প্ৰশ্নটো স্কুল কলেজৰ পাঠ্যপুথিত বিচাৰি পোৱা নাযায়। জীৱনৰ পাঠ্যপুথিত এইবোৰ প্ৰশ্নও থাকে, উত্তৰো থাকে। কিন্তু দুখৰ কথাটো কি জানা? স্কুল কলেজৰ পাঠ্যপুথিৰ দৰে আগতীয়াকৈ পঢ়ি শেষ কৰিব নোৱাৰি। হঠাৎ পৰীক্ষাবোৰ আহি যায়, বহুত প্ৰশ্ন আহি সন্মুখত থিয় হয়, আৰু আমি উত্তৰ বিচাৰি হাবাথুৰি হৈ খাব লগা হয়। আৰু সেই হাবাথুৰি খোৱা মানুহবোৰৰ মাজত আজি ময়ো এজন। তোমালোক যাব পাৰা। এই প্ৰশ্নবোৰৰ মেৰ পাছত সোমাই সময় নষ্ট কৰিব নালাগে। নিজৰ নিজৰ কামত লাগে। আমি বৰ সৰু মানুহ ছাৰ। আপুনি কোৱা ধৰণে আমি ইমান গধুৰ দায়িত্ব ল'ব নোৱাৰিম। আমাৰ কাণবোৰ ইমান মজবুত নহয়। তথাপিও কৈছোঁ ছাৰ, প্ৰণীতাক যিহেতু আমি ভগ্নী জ্ঞান কৰিছিলোঁ, গতিকে তাইৰ সন্তানটোৰ আমি মমাই খুৱাম। কিবা সহায় লাগিলে খবৰ দিব, বা আমি নিজেও খবৰ ল'বলৈ আহি থাকিম। আমাৰ ভাগিনৰ আহো দিয়ক। মুচুলো ও কুকুলো মুলো, তোমাক যে ফুচুলোটো কিমান টান তুমি জানানে? তুমি গম পাইছানে? মই যে লাহে লাহে গান গাব লাগিব, তোমাক সাধু ক'ব লাগিব। বাপৰে বাপ, গান মই কেনেকৈ গাম কোৱাচোন? তুমি কোৱাচোন মই কেনেকৈ গান গাম? সৰুতে আগতে গান গাইছিলোঁ বুজিছা। গান মই কেতিয়া গাইছিলোঁ? যেতিয়া ঠাণ্ডাত কি কপি থাকো তেতিয়া গান গাইছিলোঁ। বা নহ'লে যেতিয়া মোৰ একদম চিঞৰি চিঞৰি কাজিয়া কৰিবলৈ মন যায়, আপুতো তুমি চোৱাচোন মই মুখলৈ চোৱা, তেতিয়া গান গাইছিলোঁ জানা। কল্যাণটো ঠিক কল্য। এবাৰ কি হৈছিল জানা, মইতো একদম চিঞৰি গান গাই আছোঁ, গান গাই আছোঁ। ৰাস্তাতে যিমান মানুহ গৈছে চবেইটো একদম ভয় খাই গ'ল। বোলে আমাৰ ঘৰত কোনে ইমান চিঞৰি কান্দিছে।
এতিয়া তুমি যেনেকে কান্দিছা তেনেকে ভাবিলে মানুহে কান্দিছে বুলি কোনোবাই তাৰমানে মোৰ গান আৰু তোমাৰ কান্দা একে কৈছে না না হে ভগৱান তুমি মোক দেখোন উৰাই দিলা হা অ মা গোটেইখন উৰাই দিলে মোক গোটেই উৰাই দিলে মোক হেৰি এনেকৈ বাহিৰত বহি আছে যে ভাতকেইটা খাই লখি আহক কেঁচুৱাটো হীৰাৰ কোলাত দি ভাতকেইটা ৰান্ধিলোঁ কালি ৰাতি শুবলৈকে নিদিলে আজি আকৌ দিয়ে বা নিদিয়ে এনেকৈ আৰু কিমান দিন থাকিবা মানে নহয় মানে মই ক'ব খুজিছোঁ কেঁচুৱাটোৰ কথা কাক দায়িত্ব দিবা কেঁচুৱাটোক ডাঙৰ দীঘল কৰিব দায়িত্ব বা ল'বই কোনে ভাবি চাইছানে কথাবোৰ মইতো ভাবি একো পাৰেই পোৱা নাই আৰু ভাবিবলৈ সময়নো ক'ত পালোঁ হঠাতে ইমানবোৰ ঘটনা ঘটি গ'ল নতুন নতুন দায়িত্ব আহি গ'ল বেলেগ কথা চিন্তা কৰিবলৈ সময়ে নাপালোঁ সময়টো উলিয়াবই লাগিব যেতিয়াই কিবা এটা সিদ্ধান্ত নল'লে পাছলৈ সমস্যা বাঢ়িবই আমি বুঢ়া হৈছোঁ বয়সে আমাক জুৰুলা কৰিছে এই বয়সত কাৰোবাক মানুহ কৰাৰ দায়িত্ব আমি ল'ব নোৱাৰোঁ এয়া আমাৰ পোনপটীয়া কথা ময়ো নোৱাৰোঁ সেই শক্তি মোৰো নাই ইমান দিন গোটেই গাঁওখন তাই মূৰত লৈ ঘূৰি ফুৰিছে মই একো মতা নাছিলোঁ সকলো সমস্যাকে নিজৰ সমস্যা বুলি দৌৰি ফুৰিছে মই একো মাত মতা নাই আৰু এই সমস্যাবোৰৰ অজুহাতত তাই বাৰে বাৰে আমাৰ বিয়াখন পিছুৱাইছে মই মানি লৈছিলোঁ কিন্তু এইবাৰ আৰু এইবাৰ মই কোনো অজুহাতে মানি নলওঁ